ছোৱালীয়ে যাম ধৰিব পৰা নাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ঋতিক ব্লগছ। আপোনালোকে বহুত দিনৰ মূৰত হয়তো মোক দেখা পাইছে, চেনেলটোৰ ভিডিঅ' নতুনকৈ আহিছে। মানে কেছটো হ'ল মই বহুত কামত বিজি থাকোঁ আজিকালি মানে বেমাৰ হৈছে, বহুত জ্বৰ। আপোনালোকেতো চাব নোৱাৰে না থাৰ্মোমিটাৰো মই দেখুৱাব পাৰোঁ আপোনালোকক, কিন্তু এই আজি জ্বৰে সৈতেও আপোনালোকক এখন ৰাগ দেখুৱাম বুলি ভাবিছোঁ। বহুত ধুনীয়া ৰাগ হয় আৰু আপোনালোকক কি ক'ম আৰু মানে মই নিজে গম নাপাওঁ কোন ঠাইত মানে ৰাস চাব যাম। এতিয়া মানে ওলাই যাম সৰুপেটা টাউনলৈ, তাৰপিছত মানে আমি ভাবিম ক'ত যাওঁ। তো পলম নকৰি আমি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। তো গাইজ একদম ফাটফিটাত ৰেডি, এনেও ধুনীয়া মানে নহয়, লগতে মাতটোও ফাটি আছে বা বেমাৰটো হৈছে আপোনালোকে মানে জানেই। চাওক ড্ৰেছ চেছ কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু মোৰ লগত যাব আমাৰ অৰ্ণৱ ভাই ব্ৰ'। Yes bro, nice to meet you. আমিতো নিজে গম পানে ক'ত যাম আমি। না না। তো আমি আপোনালোকক ডিচাইড কৰি আপোনালোকক দেখুৱাম। তোৰ ভিডিঅ' পাতি একবাৰ থুগালছে না। থুকাই। তো গাইজ সোনকালে আমি ওলাই যাওঁ। এতিয়া মানে আপোনালোকে ৰখি থাকক, এতিয়া আমি তো গাইজ আমি ৰেডি আমাৰ অৰ্ণৱৰ সোণাফুলিখনে দি। তো চাওক গাইজ একদম চাবি ৰেডি কৰি দিলোঁ পূৰা, আমি যাম এতিয়া। তো গাইজ চাওক সোনকালে যাওঁ, ডিচিশ্যনটো এতিয়াও হোৱা নাই ক'ত যাম। তো গাইজ ঠাণ্ডাৰ কথা আমি লাহে লাহে যাই আছোঁ। আমি ডিচিশ্যন হৈ গ'ল, আমি পাঠশালা যাম এতিয়া। পাঠশালাৰ ৰাস মহোৎসৱ কিমান ডাঙৰ হয় আপোনালোকক দেখুৱাই দিছোঁ। বাইকত তেল নাই, অলপ বাইকত তেল চেল ভৰাই যাব লাগিব, নহ'লে বাটত থাকিলেও ভাল হ'ব। তো গাইজ এইখনে হ'ল এণ্ট্ৰি গেট, আমি এতিয়া ভিতৰলৈ সোমাম। এণ্ট্ৰি মাৰিম, এণ্ট্ৰি। এইটো আমাৰ পেহী হয়। হাই বাবু, বাবু দা আমাৰ খাস মানুহ বাবু দা।
মাথাত কি গাজিছে তোৰ এই দুটা মাথাত কি আছে মোবাইল গাইব নেটবি দে দাদা তোৰ ভৰিখন লগাই আমার গার্লফ্রেন্ড লাগে সিঙ্গেল মানুহ না এনেকৈ হাতত ধৰি ধৰি যায় আমাক দুখ দিয়ে তো গাইজ ফাইনেলি ৰাস পাঠশালাৰ ইয়াৰ আগত তুমি হস্ত ৰাখা কি হ'ল অমনে এতিয়া ফটো উঠি আছে আমি লগৰ ল'ৰাবিলাকক লগ পালোঁ এতিয়া গোটেই মানুহে ফটো উঠিম জল্দি ফটো উঠছে না আইফোনত এইটো খাই আৰু আপেল লৈছে লাগছো আপেল বিলাহী গোটেই লগ লাগছে আজি কোনা আমি এটা ডিসকাউন্টের প্রাইস চাবা যাম লাস্ট তো নিকে না মা হাত দিবি দে নজরি ফেরকি পড়া হলে বড় अकाल मृत्यु मत करना करता जो चंडाल हाल जिसका क्या बिगाड़े আমি উঠিম গাড়ি মেরে আমার বালা অনা করবি হারতো ঠিকে আছে না আমি আহি
আহি পালোঁ এতিয়া আমি ইয়াতে উঠিম না কিছে কি আমাৰ জেগা নাথোৱা ওপৰত লৈ যাইছে ধৰি ললা আমার তামাম ভয় লাগছে অনেক ভয় লাগছে না নাই অনেক উপরক লগে লৈ গেছে ভয় লাগছে তো গাইস প্রথম এক্সপিরিয়েন্স আমার প্রথম মানে আগতে উঠছো কিন্তু আপনার লগত দেখব তো গাইস এনেকৈ এনজয় কৰি ভিডিঅ'টো মানে সামৰিলোঁ তো ধন্যবাদ গাইস জয় আই অসম